বিশ্বৰ এগৰাকী প্ৰধানমন্ত্ৰী, কেতিয়াবা ৰাজপথত, কেতিয়াবা জনতাৰ মাজত। নাই দেহৰক্ষী, নাই মৃত্যু ভয়। এগৰাকী ব্যতিক্ৰমী প্ৰধানমন্ত্ৰী, এখন শক্তিধৰ ৰাষ্ট্ৰৰ শক্তিশালী প্ৰধানমন্ত্ৰী তেওঁ। দেশখনৰ জনগণৰ অতি প্ৰিয় তেওঁ। অকল সেয়াই নহয়, বিশ্বৰ প্ৰতিগৰাকী ৰাষ্ট্ৰপ্ৰধান ৰাজনৈতিক নেতাৰো সমান প্ৰিয় তেওঁ। কোন তেওঁ? তেওঁ হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো। বিশ্বৰ অতি জনপ্ৰিয় প্ৰধানমন্ত্ৰী তেওঁ। খ্ৰীষ্টিয়ান ধৰ্মৰ নাগৰিক হৈও আন ধৰ্মৰ প্ৰতি আছে গভীৰ শ্ৰদ্ধা। পবিত্ৰ ঈদৰ সময়ত মছজিদত উপস্থিত হৈ জনতাৰ মাজত সোমাই প্ৰাৰ্থনা কৰাটো কৰা নাই কৃপণালেই। কটকটীয়া নিৰাপত্তা বেষ্টনী পৰিহাৰ কৰি কেতিয়াবা ৰাজপথত খোজকাঢ়ি হোটেলৰ খোৱাত বিচাৰি ফুৰে প্ৰধানমন্ত্ৰী জাষ্টিনে। কেতিয়াবা ৰাজপথত জগিং, কেতিয়াবা পথাচাৰীৰ কাষত। ৪৮টা বসন্ত গৰকা অথচ ১৮ বছৰীয়া দুৰন্ত তৰুণ। পিতৃ আছিল বিশাল সম্পত্তিৰ গৰাকী, তথাপি নাই অহংকাৰ। বিশ্বত কৰোনাই সন্ত্ৰাস চলোৱাৰ সময়ত প্ৰতিজন নাগৰিকৰ চিকিৎসা ব্যয়ৰ দায়িত্ব লৈছিল তেখেতে। যিকোনো ৰাষ্ট্ৰীয় উৎসৱ কিংবা ৰাজহুৱা উৎসৱ সকলোতে জনতাৰ মাজত থাকি উপভোগ কৰে তেওঁ। সাধাৰণ জনতাই হাতেৰে চুই চাব পাৰে তেওঁক, সহজভাৱে উঠিব পাৰে চেলফি। প্ৰধানমন্ত্ৰীৰ ব্যস্ততা ভৰা কৰ্মৰ মাজতো পৰিয়ালক লৈ সাগৰৰ তীৰত উপভোগ কৰে প্ৰকৃতিৰ নান্দনিক দৃশ্য। বিশ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী থাকে কটকটীয়া নিৰাপত্তাৰ মাজত। বিচাৰিলেও জনতাই নাপায়, যেন দুৰ্লভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তাৰ নামত ব্যয় কৰে দৈনিক কোটি কোটি টকা। প্ৰধানমন্ত্ৰীৰ কনভয়ত থাকে এম্বুলেন্স, জুই নুমুৱা বাহনকে ধৰি একাধিক নিৰাপত্তাৰক্ষীৰ বাহন। বিপৰীত জাষ্টিন ট্ৰুডো জনতাৰ মাজত কটায় অৰ্ধেক সময়। বিশ্বৰ এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰী। ধনীৰ দুলালী হৈও নাই অহংকাৰ। সঁচা অৰ্থত কানাডাবাসী ভাগ্যৱান। জনতাৰ সুখ দুখ বুজি জনতাৰ মাজত নিজকে বিলীন কৰিব পৰা প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো। হওক তেওঁ এখন বিশ্বৰ ৰাষ্ট্ৰৰ বাবে উদাহৰণ। নিউজ ডেস্ক ৰিপোৰ্ট, ৰফতাৰ 7 নিউজ।